পাবজিৰ নামত 19 লাখ টকা চুৰি হৈছে এখন অসমত। এই বৃহৎ চুৰিকাণ্ড অসমত সংঘটিত হৈছে, শিৱসাগৰত সংঘটিত হৈছে। মাতৃৰ বেংক একাউণ্টৰ পৰা সন্তানে লুটি নিছে 19 লাখ টকা। এজন নবালক আৰু 3 কিশোৰে মিলি লুটিছে এই বৃহৎ ধনৰাশি। ধন হৰলুকি কৰা 4 গৰাকীক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। ইয়াৰে এজনৰ নাম নিপুৰাজ গগৈ, বয়স 20 বছৰ। বাকী কেইজন নাবালক। পাবজিৰ নামত এই ঘটনা সংঘটিত হৈছে। আমি মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে জ্যোতিদীপ বৈশ্যহঁতে সংযোগ স্থাপন কৰিছো। পাবজিত 19 লাখ টকা কিয় প্ৰয়োজন হয় পাবজি খেলিবলৈ? চাওক ঋতুস্মিত, এইটো যিটো ঘটনা সংঘটিত হৈছে, ইয়াৰ পূৰ্বে আমি মহাৰাষ্ট্ৰত আজি কিছুদিন আগতে দেখুৱাইছিলোঁ যে এটি কিশোৰে এইদৰে পাবজি খেলাৰ বাবে তেওঁ একাউণ্টৰ পৰা 11 লাখ টকা লৈ গৈছিলে। আৰু এইবাৰ শিৱসাগৰত যিটো ঘটনা পোহৰলৈ আহিছে, এগৰাকী নাবালক আৰু তেওঁৰ লগত কেইগৰাকীমান বন্ধু, তেওঁলোকে পাবজি খেলি অনলাইনতে তেওঁলোকৰ বন্ধুত্ব গঢ়ি উঠিছিলে। আৰু তাৰ পাছত মাতৃৰ বেংক একাউণ্টৰ পৰা প্ৰায় 19 লাখ টকা তেওঁলোকে লুটি লৈ গৈছে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে পাবজি গেমটোত তেওঁলোকে বিভিন্ন বস্তু ক্ৰয় কৰিব পাৰে, যেনে লোড আউট কি ধৰক বিভিন্ন ধৰণৰ ৱেপনছ থাকে বা বন্দুক থাকে, যিসমূহ অস্ত্ৰ শস্ত্ৰ এই গেমটোত ব্যৱহাৰ কৰিব পৰা যায়, এইসমূহ ক্ৰয় কৰিব পাৰে। আনলক নকৰাকৈ এইসমূহ সামগ্ৰী ক্ৰয় কৰিব পাৰে। দ্বিতীয়তে বিভিন্ন আইটেমছ, বিভিন্ন ড্ৰেছ আদি তেওঁলোকে ক্ৰয় কৰিব পাৰে। সেইসমূহৰ বাবে এই টকাসমূহ লোৱা হয়। আৰু বহু আইটেমছ আছে পাবজিত, যেনেকৈ অতি সোনকালে এগৰাকী খেলুৱৈ কিদৰে হিল হৈ যায় তাৰ তেনেকুৱা এটা বস্তু আছে। হেলমেট বিভিন্ন আছে। এই গেমটোত আচলতে এটা যুদ্ধৰ গেম, যিসকলে নাজানে বিশেষকৈ অভিভাৱকসকলে। আৰু ইয়াত অনলাইনতে আচলতে কেইবাটাও দল কৰি তেওঁলোকে খেলি থাকে। তাত বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰা হয় আৰু এইবোৰৰ মূল্য যথেষ্ট থাকে। এতিয়া এগৰাকী কিশোৰে যেতিয়া এই গেম খেলে, তেওঁক যেতিয়া কোৱা হয় যে আপুনি এই আইটেমটো ক্ৰয় কৰিলেহে আপুনি এটা চাৰ্টেইন ষ্টেজত গৈ এই গেমটো আনলক কৰিব পাৰিব, বা এটা বিশেষ ৱেপন আপুনি ল'ব পাৰিব, বিশেষ এযোৰ পোছাক আপুনি ল'ব পাৰিব। আৰু তাৰ বাবে যেতিয়া টিনেজাৰসকলে এই গেম খেলে, তেওঁলোকে এই সামগ্ৰীবিলাক ক্ৰয় কৰিবলৈ আৰম্ভ কৰে। সাধাৰণতে এই যে প্ৰক্ৰিয়াটো বুজাবলৈ আমি চেষ্টা কৰিছোঁ, প্ৰক্ৰিয়াটো কেনেকুৱা হয়, ধৰি লোৱা হওক 3-4 গৰাকী কিশোৰৰ এটা দল গঠন কৰা হ'ল, য'ত কিশোৰীসকল আছে আৰু তেওঁলোকে পাবজি খেলে। হঠাৎ এজনৰ হাতত, এজন খেলি থকা পাবজি প্লেয়াৰৰ হাতত ভাল এটা ৱেপন আহি গ'ল, ভাল এটা ড্ৰেছ আহি গ'ল, আৰু তেওঁ নিজকে পাবজি প্ৰ' বুলি চিনাকি দিয়ে। তেতিয়া বাকী যিসকল এই সেই টিমটোত থকা বাকী খেলুৱৈসকল বা কিশোৰসকলে কিছু পৰিমাণে হীনমান্যতাত ভোগে অনলাইনত। তেওঁ বিভিন্ন ভাষাৰে তিৰস্কাৰ কৰা হয় যে মোৰ লগত এই বিশেষ বন্দুকটো আছে, তুমি ক্ৰয় কৰিব নোৱাৰা নেকি, আপোনাৰ লগত এই সামগ্ৰীটো নাই নেকি। আৰু যেতিয়া বয়স কম হয়, তেওঁলোকে ভাবে অনলাইনৰ পৃথিৱীখনত যে এই সামগ্ৰীটো ক্ৰয় কৰিলে তেখেতৰ এটা ষ্টেটাছ বৃদ্ধি পায়। আৰু তাৰ বাবে এই গেমসমূহত বিভিন্ন ষ্টেজ আনলক কৰিবলৈ, বিভিন্ন ৱেপনছ আনলক কৰিবলৈ, আইটেম আনলক কৰিবলৈ এই টকাসমূহ অনলাইনত খৰচ কৰে। আৰু এইদৰে হয়তো শিৱসাগৰৰ যিটো ঘটনা, 19 লাখ টকা বেংক একাউণ্টৰ পৰা পাবজিত চিনাকি হোৱা প্ৰায় 3-4 গৰাকীয়ে লগ হৈ হৰলুকি কৰা বুলি জানিব পৰা গৈছে। FIR দিয়া হৈছে। আৰু ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত প্ৰায় 11 লাখ টকা লুটি নিয়া হৈছিলে। ঋতুস্মিত, এটা মন্তব্য আছে, সেই বিশেষ মন্তব্যটো এই মুহূৰ্তত আমি শুনাই ল'ব খুজিছোঁ। তেওঁ পাবজি খেলে আৰু তেওঁ নজনাকৈ তেওঁ কেইজনমান সহযোগী অনলাইনতে চিনাকি হোৱা, তেওঁলোকে মাকৰ একাউণ্টৰ পৰা কিছু প্ৰলোভন দি প্ৰায় 19 লাখ টকা। এতিয়া ইনভেষ্টিগেশ্যন অৱশ্যে চলি আছে বিষয়টো, গতিকে এজাহাৰৰ ভিত্তিতে মই কৈছোঁ। তো সেই সম্পৰ্কে অভিযোগ আহিছে। গতিকে পইচাটো যিহেতু একাউণ্টৰ পৰা নাই হোৱা হৈছে, গতিকে যিকেইজন ইয়াত আপোনাৰ অনুসন্ধানত বৰ্তমানলৈকে ওলাইছে, তেওঁলোকৰ পৰাই তেওঁলোকৰ একাউণ্টত ট্ৰেন্সফাৰ হোৱাৰ তথ্য আমি দেখা পাইছোঁ। আৰু সেই বিষয়টো অনুসন্ধান চলি আছে। গতিকে এই যি কেছ ৰুজু হৈছে, ইয়াৰ উচিত তদন্ত প্ৰক্ৰিয়া চলিব। গতিকে নাবালক হোৱাৰ বাবে তেওঁলোকৰ কাৰণে আজি জিম্মাৰ কাৰণে পিটিশ্যন উঠা গৈছে। ইনভেষ্টিগেশ্যন অফিচাৰে সুচাৰুৰূপে হৈছে বুলি আমি ভাবিছোঁ। গতিকে অনুসন্ধান ভালকৈ হওক, আমিও এইটো আশা কৰিছোঁ। আৰু এই যে আপোনাৰ যিটো অফেন্স হৈছে, গতিকে এইটোৰ কাৰণে মাক দেউতাকসকলেও সচেতন হ'ব লাগে। এই বিষয়ে আমি এইটো পাবজিৰ আপোনাৰ কিছুমান বস্তু পাৰ্চেছ কৰিছে তাৰ পৰা, এইবুলি আমি গম পাইছোঁ। আৰু বাকীখিনি অনুসন্ধানত ওলাব। আমি জনাত 4জন